দেখুৱাম আৰু এতিয়া যাব ওলাইছোঁ আমি বজাৰলৈ গতিকে চাই থাকিব এই ভিডিঅ'টো খবৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে মই ৰক্তিবা শইকীয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ লগত আছে এয়া বা আৰু ভাগিন মই কালি বাহঁতৰ ঘৰলৈ আহিলোঁ বাৰ বাৰ্থডে আছিলে কালি ভিডিঅ' কৰা নহ'ল কাৰণ বহুত দিনৰ পিছত আহিছোঁ আৰু বাৰ্থডে চেলিব্ৰেশ্যন কৰি থাকোঁতেই গ'ল সেয়েহে ভিডিঅ' কৰা নহ'ল তথাপিও সৰু এটা নে দুটা মই ভিডিঅ' কৰিছোঁ আপোনালোকক দেখুৱাম এতিয়া আমি গৈ আছোঁ বজাৰ কৰিবলৈ পূজা যেহেতু সমাগত আৰু পূজাৰ বজাৰেই কৰিবলৈ অলপমান যাম আৰু কিবা খাম বুলিও ভাবিছোঁ সেইকাৰণে ওলাইছোঁ দুপৰীয়াৰ ভাগত গতিকে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই থাকিব আৰু গম পাব আমি ক'লৈ গ'লোঁ কি কৰিলোঁ গতিকে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ভাগিন আৰু এতিয়া আমি গৈ আছোঁ টমটমত ঠিক আছে টমটমটো নুফুটেই মুখত বহুতে ই ৰিক্সা কয় টুক কয় আৰু আমি কওঁ টমটম আধা ৰাস্তাত গৈ পেলাই বায়ে কিবা এটা বস্তু পাহৰিলে যাৰ বাবে আকৌ আমি টমটম উভতাই আনিবলগীয়া হ'ল আৰু বা গৈছে এতিয়া ওপৰলৈ ভাগিন আৰু মই ৱেইট কৰি আছোঁ টমটমতে বহি আছোঁ এবাৰ যোৱাৰ পিছত উভতি অহাটো বহুত মানে বেয়া যিহেতু টমটমত যোৱাৰ ৰাস্তাও ইমান ভাল নহয় ঠেকেচনি খাই আহিব লগা হৈছে আকৌ যাব লাগিব টাইমৰ ক্ষতি বহি আছোঁ এতিয়া বা অহালৈকে এইখন হৈছে শোণিতপুৰ আৰক্ষী চাউনি বাহঁত ইয়াতে থাকে আৰু এইখন হৈছে জেল আৰু চাওক কিমান মজবুত জেলৰ ৱালকেইখন তেজপুৰৰ চেণ্ট্ৰেল জেল হৈছে এইখন আৰু ইয়াৰ কাষেদিয়েই আমি আহি আছোঁ এতিয়া বাওঁফালে এইখন হৈছে তেজপুৰ কলেজ আৰু সোঁফালে আছে চেণ্ট্ৰেল জেলৰ মেইন গেট ওচৰা ওচৰি এয়া হৈছে মাহী আৰু ভাগিনৰ শ্বপিং কৰি ট্ৰায়েল ৰুমৰ ভিতৰত কৰা নৃত্য নাটিকা বা আহি গ'ল ডিষ্টাৰ্ব দি দিলে বায়ে আৰু এতিয়া আহিছোঁ আমি অলপমান কিবা খাবলৈ বজাৰ কৰি ঘূৰি বহুত ভোক লাগি গ'ল আৰু সময়ো বেছি হৈ আহিলে প্ৰায় 3টামান বাজিলে ভাবিলোঁ কিবা এটা খাই লওঁ সেয়েহে ৰেষ্টুৰেণ্টত সোমালোঁ বজাৰ কৰি ভাগৰ লাগিলে আৰু এতিয়া খাব লৈছোঁ আমি ধোচা খাই আছোঁ ধোচা খোৱাৰ পিছত আৰু কিবা কিবি অৰ্ডাৰ দিছোঁ খাই লওঁ পিছত লগ পাই আছোঁ ধোচা খোৱা হৈ গ'ল আৰু এতিয়া আমি খাম পাও ভাজি খাই লওঁ হা
এতিয়া সময় হৈছে প্ৰায় 6:30 আমি বজাৰ কৰি আহি পালোঁ বজাৰ কৰি আহি পোৱাৰ পিছত বহি আছোঁ মই যাবগে লাগিছিলে কিন্তু ভাগিনজনীয়ে যাব নিদিয়ে থু লাগি আছে মোক বলে আজি যাব নিদিয়ে মই কৈছোঁ যে মোক নিবলৈ আহি আছে যামগে ন গুচি গ'ল মুখখন ফুলি আছে পৰা মোক কৈছিল আজি হেৰি তাৰ হাতত বলে পইচা আছে মোক বলে পেন এটা গিফ্ট দিব তাৰপিছত মই কৈছোঁ যে মোক পেনো গিফ্ট নিদিলা তেনেহ'লে মইনো কিয় থাকিম তাই কৈছে 20 টকা এটাকে লৈ লোৱা তথাপিও মই থাকিব লাগে কেনেকৈ যাম কি কৰি থৈ দিবা মোক কি ৰছীয়ে নাই দেখোন চিঙি থাকিব তুমি কি কৰিবা কৈ দিয়া তোমাৰ নামটো কৈ দিয়া এইফালে হা তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মাই নেম ইজ আৰাধ্যা মানগানা শইকীয়া তুমি আজি মাহিক পেন গিফ্ট দিম বুলি কৈ নিদিলা যে মোৰ সাথ পইচা নিবলৈ পাহৰি থাকিলো ৰাতিকে কি খোৱাবা ৰাতিকে পনীৰ তেনেহ'লে তাই আজি মোক ৰাতিকে পনীৰ খোৱাব পিছত লগ পাই আছোঁ এতিয়া অলপমান ৰেষ্ট কৰিম বহুত ভাগৰ লাগিছে অকণমান ৰেষ্ট কৰি লওঁ তাৰপিছত লগ পাই আছোঁ পুৰা সাস হোৱা সাস 98 তুমি জানা এইটো চাবলৈ চাওঁ তোমাৰ কিমান লাগিছে গুড মৰ্ণিং এতিয়া সময় হৈছে 10টা আৰু মই যাব ওলাইছোঁ ঘৰলৈ এযোৰ কাপোৰে পিন্ধি আছোঁ কাৰণ এযোৰ কাপোৰে লৈ আহিছিলোঁ কিন্তু 3 দিনে থাকিব লগা হ'ল আৰু এযোৰ কাপোৰতে আপোনালোকে মোক দেখি আছে এতিয়া খাম ভাত আৰু এটা কথা চাওকচোন মোৰ কাপোৰযোৰ কিমান খুচুৰ মুচুৰ হৈ আছে ভাগিনে কালি যাবলৈ নিদিয়ে সেইবাবে লাডু কৰি কাপোৰযোৰ গডৰেজৰ চুকত সোমোৱাই থৈ দিছে এতিয়া হাঁহি আছে তাই বাই ৰাতিপুৱা সময় দেখাইছে আৰু ইস্ত্ৰি নকৰিলোঁ যামহে ঘৰলৈ এতিয়া কালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল ভাগৰ লাগিলে বজাৰৰ পৰা আহি ভাত খালোঁ ভাত খাই শুই থাকিলোঁ সোনকালে আৰু এতিয়া ৰাতিপুৱা হ'ল ৰাতিপুৱা চাহ খালোঁ আজৰি হ'লোঁ এতিয়া ভাত খাম ভাত খাই পেলাই ঘৰ যাম পিছত লগ পাই আছোঁ এতিয়া ৰাতিপুৱাই খাম মাছ আৰু মাংস দি ভাত এফালে ভিনদৈয়ে খাই আছে গাখীৰ দি ভাত এফালে মই আৰু ভাগিনে খাই আছোঁ মাছ আৰু মাংস দি ভাত যিহেতু মই ঘৰলৈ আহিম সেয়েহে ৰাতিপুৱাই মাছ মাংস দি বায়ে ধুনীয়াকৈ ভাত খাই পঠিয়াইছে আৰু এয়া দি আছে জলকীয়া মই জ্বলাই নাপাওঁ জলকীয়াবিলাকৰ বাই বাই বাইদেউ আপুনি বোলা হওক বাই বাই টাটা মই যাওঁগৈ আগফালে বহিলে বোলে দাম খাই দিছে বোলে পুকুৰ ভিনদেউ ডিউটি যাব ওলালে যাৰ বাবে মই ভিনদেউৰ লগতে আহিছোঁ ঘৰলৈ আৰু কি জানেনে এটা কথা আমি শ্বৰ্টকাট হৈ আহিব গৈ পেলাই আমি লং কাটহে হ'লোঁ মানে একে আগত ওলালোহি আমাৰ ঘৰৰ ৰাস্তাৰ বাহঁতৰ ঘৰৰ পৰা আহি পালোঁ ভিনদেউৱে থৈ গ'লহি আৰু মই আহি পাই গা ধুলোঁ অলপমান কাপোৰ ধুবলগীয়া আছিলে সেই কাপোৰখিনিও ধুলোঁ এতিয়া দুপৰীয়াৰ ভাত পানী বনাই কৰি লৈ পেলাই অলপমান ৰেষ্ট কৰিম
এই ভিডিঅ'টো আজি ইমানতেই সামৰণি মাৰিব লাগিব যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ